তো ইয়াতে মোৰ কেকটো অনা হৈছে, এইটো হেপী বাৰ্থডে। তো মোৰ লগত 1 টকা এটা নাছিল হা, মই মানে মোবাইল চোবাইল লৈ কাৰণে মানে 80,000 মোৰ খতম হৈ গৈছে। তো পইচা চইচা মোৰ লগত অলপো নাছিলে। তো মানে কি ক'ম আৰু মানে এনেকুৱা এতিয়া 10 গিলা থাকিলে মানে বাৰ্থডে পাৰ্টি নাপাতিলে বাৰ্থডে হৈ যায়। অফিসৰ যিমান ফ্ৰাষ্ট্ৰেশ্যন আছে চব ওলাই যায় আজি। সিহঁতে মোৰ কাৰণে বাৰ্থডে গিফ্ট লৈছে, দেখা পাবা। তো আধা খাৱা যে কোনে খাইছে? Okay, so I guess my name is Vijay and you are watching Fizu official right now. আৰু বৰ্তমান কুদাল চুদাল লৈ কিনে ক'ত যাইছোঁ তোমালোকক অলপ দেৰি পিছত গৈ কিনে কৈছোঁ। আৰু আমাৰ কালি দুটা কমেণ্ট আহিছিলে এই বাইকটোৰ ওপৰত। এটা কমেণ্ট আছিলে ব্লেক পেন্থাৰ আৰু এটা আছিল ब्लैक डेविल। हाँ, अभी क्या रखेंगे कुछ आइडिया नहीं है, आप लोग ही बता दो। अभी हम कुदाल लेके जाएंगे ऊपर। ओके, तो বৰ্তমান আছোঁ আমাৰ মাজাৰৰ ওপৰত আৰু ইয়াতে আমি আড্ডা চাড্ডা মাৰি থাকোঁ গধূলি গধূলি। হোৱাইট এংগেল ভাল হ'ব না? এইটো এংগেল ভাল লাগিছে দেচোন, হোৱাইট এংগেলটো কৰি দিছোঁ। আৰু ইয়াতে কুদাল চুদাল লৈছোঁ কাৰণ আমি ইয়াতে যিহেতু মানে সদায় বহি থাকোঁ ইয়াতে আড্ডা চাড্ডা মাৰোঁ এইখিনি জেগাত আহি কাৰণে। তো মই কি ভাবিছোঁ, এইখিনি যিমানখিনি জংঘল দেখা পাইছে এইখিনি পৰা নেতা চেতা হৈছে, ইয়াতে জাবৰ চাবৰ পেলোৱা আছে, তো এইখিনি গোটেইখিনি চাফা কৰিম। এইখিনি গোটেইখিনি চাফা কৰি কাৰণে আমি কি কৰিম, এটা গছ আমাৰ প্ৰত্যেক বাৰ্থডে যাৰে বাৰ্থডে হওক, ধৰি লোৱা এতিয়া 24 আছে একেৰ বাৰ্থডে, তো একেৰ বাৰ্থডে আকৌ চানীৰ বাৰ্থডে, যিমানকেইটা আমাৰ লগৰ বাৰ্থডে আছে সেই গোটেইকেইটাই কি কৰিম, বাৰ্থডেৰ দিনাখন আমি এটা গছ ৰুম মাজাৰৰ ওপৰত। তো তাৰ কাৰণে এটা নতুন এটা হেৰি ষ্টাৰ্ট কৰিছোঁ আমি। তো সেইটোৱে আজি কৰিম। এইখিনি লগৰকেইটাক ফোন কৰিম, এতিয়া মাতিম চবকে, গোটেইকেইটাক মাতি কিনে গোটেইখিনি চাফা কৰি দিম। কাৰণ যিহেতু আমি গধূলি সময়ত ইয়াতে আহি কিনে আড্ডা চাড্ডা মাৰোৱে, তো এইখিনি কৰি ভাল লাগিব। যেতিয়া চাফা জেগাত বহিও আড্ডা চাড্ডা মাৰি ভাল লাগিব। এইখিনি জেগাত দেখা পাবা জাবৰ চাবৰ পেলাই থৈ দিছে, একদম মানে ভালে নালাগে এনেকুৱা। তো এইখিনি চাফা টাফা কৰিম। চলো তো ফিर स्टार्ट करते हैं। कुदाल আছে আমাৰ ইয়াতে, দেখা পাব এইগিলা জংঘল পৰা চাফা কৰি দিব। আমাৰ চানি পুৰা পেন চেন খুলি কেনে মজাকে ভাই কি চাফা কৰি দিছে চানিয়ে, কাটেই জেহেৰ। আৰু পেলা খাই কেনে ইয়াতে নিজে চাফা কৰিব লগা হৈছে না, তাৰ কাৰণে ইয়াতে পেলাব নালাগে। নেট্ৰা কৰাৰ সময়ত কষ্ট নালাগে, চাফা কৰাৰ সময়ত কষ্ট লাগে, নহয়? তো এইখিনি চাফা কৰা হ'ল, এইখিনি গোটেইবোৰ যাব তাতে থাক গিয়া বেচানি। আমি দুজনে কৰি আছোঁ বৰ্তমান। আৰু এই অটোটো যে দেখা পাইছা, এইটো একদম ভাল অটো নাছিল। ইয়াতে থোৱাতে একদম চাউণ্ডটো বনাই দিয়া হৈছে। ইয়াতে পিলাৰগিলাতে চিট গোটেই আছিলে, গোটেই কোনোবাই ভাঙিছে একদম বৰবাদ। বৰ্তমান আমাৰ মাজাৰ ওপৰত আহি গৈছে আমাৰ আয়ুষ, আৰু এইফালে আছে নুজমুল, আৰু এই হেৰি তাৰ নামটো কি, চাহিল। তো ইহঁতে মোৰ কাৰণে বাৰ্থডে গিফ্ট লৈছে, দেখা পাবা। তো আধা খাৱা যে কোনে খাইছে? আধা আমুল বলবে মারছি কে জানা, এই জঙ্গল খিনি চাফা করবে। মাহিন্দ্রা থার কি, মাহিন্দ্রা থার দেখা নাই গাড়ি বিচার দে সাইড মারছেন এইখন দেখা নাই নেকি মাহিন্দ্রা? তো এতিয়া আমাৰ ইয়াতে হেৰি যাই দিওঁ কি আছিল, জহিৰুল ফ্লিপাৰ বয়, ই বহুত ফ্লিপছ জানে। তো ই এতিয়া চাফা কৰি আছে এতিয়া অলপমান। এই আমি চাফা কৰাখিনি চাফা কৰি আছা তই এইখিনি চাফা কৰ। তো ই ফ্লিপ মাৰিব পাৰে, ভাল ফ্লিপাৰ হয়। কি মই হেৰি দি দিম নেকি, তোক প্ৰমোট কৰি দিওঁ নেকি? প্ৰমোট কৰি দিওঁ তোক, 10,000 ফেন ফলোইং আহি যাব, তোৰ চেলিব্ৰেটাৰী হৈ যাবি। ওকে, তো ফাইনালি আমাৰ একে আহি পাইছে আছে। অ ভাই কাৰ আৰু তো অ'কে ডান। তো আমাৰ চিৰাজো আহি পাইছিল, এতিয়া ওলাই যাইছে। ক'ত যাবি তই? ভোক লাগিছে, ভাত খাব যাইছে। তো আমাৰ এইফালে একে আহি পাইছে, একে পুৰা। অ ভাই অ এছে নেই কৰতে বেটা, অফিচৰ যিমান ফ্ৰাষ্ট্ৰেশ্যন আছে চব ওলাই যায় আজি ইয়াতে। কাতি বিহুত কাম কৰিব পঠাইছে। হা, কি অনুভৱ ক? ৰাতিপুৱা 10টাৰ পৰা 2টালৈ কৰছা কি এইটো এইখিনি কেলা চাফাই আছিলে, খালি এইখিনি খালি দিছো মই, খালি দিছো। আধাটো একো নাছিলে, আধা একো নাছিলে। 5টা 8টা চলি এনেকা নহ'ব, ভালদৰে কৰা। এই গছখিনি লৈ যাওঁ, মাজাৰত লগাই দিম। আৰু চিধা যা চুকা হে, আভি हम लोग कहाँ जाएगा? अभी हम लोग माजार जाएगा। আৰু গছকেইটা ৰুই দিম। আৰু এই যে হেৰিটো দেখা পাইছা, লাইফ ইজ সো কুল, নেভাৰ গিভ আপ। এইটো মোক জাষ্ট গিফ্ট কৰিছে ভাইটিয়ে, মানে
মই গা ধুব সোমাইছিলোঁ এনেকৈ আহি কিনে চাওঁ যে বিচনাৰ ওপৰত স্পুৰিংটো আছে তো ভাবছোঁ নতুন নতুন স্পুৰিং যিহেতু পিন্ধিয়ে যাওঁ হয় নাই চিৰাজ আৰু ইয়াতে এটা হেৰি গছ আছে আম গছ না লিচু গছ গম নাপাওঁ তো লৈ লৈছোঁ এইকেইটা যাই কিনে জাৰখনত মানে মাজাৰত লগাই কিনে গৈছোঁ দুটা গছ ৰোৱা হৈ গ'ল আৰু এতিয়া আমি ওলাই যাম হাতীগাঁৱৰ ফালে চিৰাজে মোৰ কাৰণে গিফ্ট আনিছে এইটো এটা গিফ্ট আনিছে এইফালে একে চিৰাজে মোৰ কাৰণে গিফ্ট আনিছে কিবা কবি নেকি ভাল লাগছে না বৰ্তমান সেই জায়গাটো যাই পাইছো যিটো জায়গাত আমাৰ চিৰাজৰ केक काटा হৈছিল হ্যাঁ सिराज तेरा जो केक कटा हुआ था यहाँ पे वहीं पे आए हैं इधर अभी केक कटेगा इधर केक लाया है हमारा दोस्त लोग অৱস্থা বেয়া হবে লগতে ফাইনেলি ইয়াতে মোৰ বাৰ্থডে কেক যিটো আছে এইটো হ'ল ৰঙা কালাৰৰ হেৰি আনাইছে আৰু ইয়াতে এইটো এই ফিজু না ৰিজু এইটো ফিজু আৰে ডিজাইন হয় এইটো ওকে তনে তো খালি এনেকা কৰি শিকছা না কিমান কমসম 26000 মান ডিজাইন আছে ডক্টৰ লাইনত পঢ়ি আছিল আচ্ছা জি কেকৰ দোকান বহি গ'ল তো ইয়াতে মোৰ কেকটো আনা হৈছে এইটো হেপী বাৰ্থডে টু ইউ ৰুকজা হয় না স্যার কই গৈছিল তো গাইস মানে মই এটা কথা ক'ব বিচাৰো মোৰ লগত 1 টকা ৰমাই কেনে দে মুঝে তো মোৰ লগত 1 টকা এটা নাছিল হা মই মানে মোবাইল চলাই লৈ গ'লে মানে 80000 মোৰ খতম হৈ গৈছে তো পইচা মোৰ লগত অলপো নাছিলে তো মানে কি কম আৰু মানে এনেকা তুইটা 10 গিলা থাকিলে মানে বাৰ্থডে পাৰ্টি নামাতলে বাৰ্থডে হৈ যায় তোমাৰে এটা ফটো তাকে কেক আনা হৈছে ৰেড ভেলভেট চাগে এইপিনে হা মুখ নিখিনি দিয়া আৰু 24 তাৰিখে ন মই ফৰ্মেল মানুহ একেৰ বাৰ্থডে আছে 24 তাৰিখে তো অলৰেডি এক এডভান্স হেপী বাৰ্থডে বুলি উইশ কৰি দিবা লৈ যাব লাগিব মই এতিয়া জানো মোগলত মোৰ প্ল্যানিং দুটা আছে তো না হালা নবা ওকে তো জুনে মোক ইনষ্টাগ্ৰাম ফেচবুক যতেই উইশ কৰিছা সবকে থ্যাংক ইউ সো মাচ আৰু যাক ৰিপ্লাই দিব পাৰা নাই একদম বেয়া নাপাবা দিছো তো ৰিপ্লাই ওকে যাক দিয়া নাই তো বেয়া নাপাবা আৰু তেনেকুৱা পাৰ্টি চাৰ্টি একো হেৰি কৰা নাছিলো তো বৰ্তমান একদম ফিল্ডত আছো একেবাৰে বেক সাইডে আছে ব্ৰহ্মপুত্ৰ আৰু আগত আছে আমাৰ কেক এজন কেক কাটিং কৰিম আৰু এটা কথা কৈ দিওঁ আৰু আমাৰ লগৰ যোনকেইটা আছে ফ্ৰেণ্ডছ ভাবছিলো মাজাৰত পাতিম বুলি কিন্তু তাতে পাতা নহ'ল তো তাৰ কাৰণে বেয়া চেয়া নাপাবি আৰু তুহাং তুমি আমাৰে চলি আৰু কিয় বেয়া চেয়া পাই থাকো তহঁতৰ কাৰণে জংঘলকেইটা চাফা কৰি দিছো আৰু তহঁতৰ কাৰণে তাতে পাৰ্কিঙত মই মজাকে জংঘল চাফা কৰি দুটা গছৰ ৰুই দিছো চাবি আৰু গছখিনি দিবি গম পাইছা না না তো তাকে আগ লাগে কি কেন্ডেল আনছি এইটো जलाओ इसको मस्त निकालो ना अरे देखो ना भाई अबे इसका धागा नहीं है आज मेरे बर्थडे में भाई मिस्ता के मनाए ओ हैप्पी बर्थडे हैप्पी बर्थडे बोल यार थैंक यू भाई अबे खत्म नहीं हो रहा अबे गोलगोस बम है ये गोलगोस बम तो थैंक यू सो मच गाइस लो आओ कौन गर्लफ्रेंड मैसेज यार सिराज अरे भाई गिर गया सॉरी यार ले खा ले थैंक यू मुझे भी पिला दे थोड़ा दे काट मैं बोल रहा स्ट्रॉबेरी बोली स्वाले केक लईसी स्ट्रॉबेरी है ना स्ट्रॉबेरी ইমান সরিলা হিসাব তুমি করে স্ট্রবেরি এফালে যে মান্ডো যে ভিডিও বনাইছে এফালে চাবি ক্যামেরাম্যান হেলো বার্থডে ভিডিও খোয়া ও ইয়াস এইটো মোৰ ভিডিঅ'টো নিদিবা ফটো তুমি ভিডিঅ' মে आओगे কি আগাৰ এইবোৰ কেলে কৰিলাছ তুমি ওই ভান্ডলিবোৰ ফালি থাকা ন ভান্ডলিবোৰ কৰি দিয়ে কি ভান্ডলিবোৰ ফালি থাকে এ বেটা ই বে এটা মুরগির পাখা কেউ নে নাই মুখ দিবি তেরা সেলে খালে কিন দিছা চাইছা না मुझे दे थैंक यू सो मच थैंक यू
মই তহঁতক কাটিহে দিব লাগে মই নিজে খাইছোঁ ভাই নিজৰ বাৰ্থডে তাৰপিছত গিফ্ট দেখাইছোঁ তোমালোকক সঁচাকে এই অ'কে তো তাৰ পৰা কেক চেক কাটি ডাইৰেক্ট ঘৰত আহিলোঁ আৰু ওৱান্স এগেইন যোনে যোনে মোক উইচ কৰিছিলা সকলোকে থেংক ইউ ছ' মাছ আৰু বাকী 21ত সোমালোঁ এইবাৰ 21ত সেইদিনাখন কি মই তোমালোকক এটা কথা ক'ম বুলি ভাবিছিলোঁ সেইদিনাখন মই আইফোনটো ল'ব গ'লোঁ তেতিয়া মানে এনেকৈ গ'লোঁ মোক সুধিছে বয়স কিমান দিছে মই একদম পূৰা এনেকৈ গৌৰৱত মই ক'লোঁ 22 বছৰ পিছত এতিয়া ডেট অফ বাৰ্থটো সুধিলে যে কোনটো ইয়াৰ্ছত হ'লা মই ক'লোঁ 2001 তেতিয়া কৈছে আৰে তুমি 21ত সোমাইছাহে তেতিয়া মই সোমোৱা নাছিলোঁ তেতিয়া মোক ক'ল তোমাৰ ইয়াৰ্ছ 20 হয় বুলি মুজে এচা লগা আৰে মতলব 20 ইমান দিন মই ইমান আশা কৰি আছিলোঁ যে মই 22 হৈ গৈছোঁ মোৰ ইমান আশা লৈ গৈছিলোঁ পিছত মন চন বেয়া লাগি গ'ল পিছত মই পিছত ভাবিলোঁ মই দেখোন সৰুৱে আছোঁ তো দাড়ি আহা কাৰণে এনেকুৱা লাগি যায় মোক ডাঙৰ যেন লাগে তো যিয়ে নহওক 21ত এণ্ট্ৰি মাৰিলোঁ আৰু আমাৰ সৰুকালটো গুচি গ'ল আকৌ নতুনকৈ নতুন মানে কি কৈছোঁ নেকি মানে এতিয়া ডাঙৰ হৈছোঁ বস্তুবোৰ অকণমান বুজি পাব চেষ্টা কৰিব লাগে তো এতিয়া মই আইফোনটোৰ ৰিভিউ দিম কালি এটা ভিডিঅ' বনাম আইফোনটো কিয় ল'লোঁ 14 লোৱাৰ কথা আছিলে আৰু মেক্সিমাম মানুহে মোক 14ৰ কথাই কৈছিলে মই 13টো কিয় উঠালোঁ এইটো মই তোমাক কালি এটা ভিডিঅ' বনাম ৰিভিউ টাইপ ভিডিঅ' এটা বনাম যেনেকৈ আইফোন 6 আৰু আইফোন 13ৰ মাজত ডিফাৰেঞ্চ সেনেকুৱা টাইপ এটা ভিডিঅ' বনাম বুলি ভাবি আছোঁ তো বাকী থেংক ইউ ছ' মাছ আজিৰ কাৰণে যোনে উইচ কৰিছা তো আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা যদি মোৰ চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিবা আকৌ লগ পাম নতুন ভিডিঅ' নতুন বাই বাই